তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল হয়। মই চুম্পি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল প্ৰীতি চুম্পিৰ অন্য এটি ভিডিঅ'লৈ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰি দিওঁ। আৰু আজি ইমানেই তাড়াতাড়ি হ'ল যে আমি ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ। এতিয়াহে মনত পৰিছে যে ভিডিঅ'টো দেখোন ষ্টাৰ্টে কৰা নাই। আৰু এয়া মা আহিছে, মঙলদ মা, ভাইটি আৰু আগপিনে আছে এখেত আৰু দাদা। তো আমি কেইটা গৈ আছোঁ মোৰ খুৰাৰ ঘৰলৈকে। ইয়াতে মালিগাঁৱতে হয়। আগৰ ভিডিঅ'ত চাগে বহুতে দেখা পাইছে, যদিও দেখা পোৱা নাই আজি দেখা পাব। তো খুৰাৰ ঘৰলৈকে গৈ আছোঁ। আমাৰ মিস্কুক দেখাই দিয়া নাই নহয়। এইয়া টোপনিত তাই এই মাত্ৰ শুলে। তো খুৰাৰ ঘৰলৈকে গৈ আছোঁ। মই আকৌ আজি ডিউটি কৰিলোঁ। ডিউটি কৰি এতিয়া 3টা বাজিবৰ হ'ল। এতিয়াহে গৈ আছোঁ। দুপৰীয়া ভাতটোবোৰ তাতেই খাম, কিন্তু যথেষ্টখিনি দেৰি হৈ গ'ল। ওচৰতে আৰু ডাঙৰ তাহাঁতৰ বৰমাহঁতৰো ঘৰ তাত, তো তাতেও সোমাই আহিম এপাক। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ যেতিয়া, বাকীখিনি ভিডিঅ'তে দেখা পাব। আহি পালোঁ বাৰু, কিন্তু ইমান তলত ইয়াৰ পৰা গাড়ী নাযায় মানে আৰু চাওকচোন। সেই কোনপিনেৰে নামো ডাউট হৈ গ'ল আমাৰ। কেনেকৈ নামিম তাইক লৈ? সেইটো তাইক লৈ নামিম কেনেকৈ? হা নহয়, এইটো ৰাস্তা কিয় বন্ধ কৰিলে? এইটো ৰাস্তা ইমান ভাল আছিল। এইটো ৰাস্তা কিয় বন্ধ কৰিছে? কিবাকে নামি আহিছোঁ। মোৰ প্ৰব্লেম হয় কাৰণে কুৰ্তি পিন্ধি আহিম বুলি ভাবিছিলোঁ, কিন্তু মা আহিছে যে মায়ে মেখেলাটো পিন্ধিব, মই কুৰ্তি পিন্ধিলে বেয়া দেখি সেইকাৰণে আহিলোঁ। কিন্তু লগত এযোৰ লৈ আহিছোঁ। এতিয়া মায়ে কৈছে যাব টাইমত পিন্ধিয়ে ল'বা, নহ'লে আমি বেক চাইডেৰে আহিছোঁ, সেইটো ৰাস্তা বন্ধ। চাবা ফাইনেলি আমাৰ ভাত ৰেডি। খুৰী খুৰা কেতিয়া আহিব? এই খুৰাৰ এই ৰিবন্দিতা, তইও আমাৰ লগত এতিয়া ভাল লাগিব। মই চব কাঢ়ি দিয়া লৈছোঁ দে। ৰিভিউ দিয়া কেনে হ'ল? খুব সুন্দৰ, টেষ্টি, ক'বলৈ ভাষা নাই। দালি, কচু, খাৰ, আলু ভাজি, মাংস, চাহ পানী খালোঁ। দেখাবৰে নহ'ল, মানে একদম পাহৰিয়ে থাকোঁ একদম মোবাইলৰ কথা। এতিয়া যাবৰে হ'ল। আমাৰ তাই শুইছিলে। এতিয়া যাবৰে হ'ল। কোন যাওক। মই যে কৈছিলোঁ বৰমাহঁতৰ ঘৰ, তো বৰমাহঁত মানে নাই এতিয়া, তো অকণমান ৰখিব দিছে, আহি আছে। এতিয়া দেৰিও হৈছে, এইপিনে 6টা বাজিল। মানে বেলেগ একো প্ৰব্লেম নাছিল দিয়কচোন। ইয়াৰ মালিকৰ পৰা বেলতলা সেই 10-15 মিনিটত পাই যাওঁ আৰু এতিয়া যিহেতু হাইৱেৰে যাম। কিন্তু কথাটো হ'ল ড্ৰাইভাৰ দাদাজনৰ মানে বেলেগত কাম আছে, তো তেখেতৰ মানে দেৰি হৈছে সেইকাৰণে। দুয়োকে বাগে লৈ যাওক। মামা ক'ত? মামা ক'ত গলি যা? মামা ক'ত? বাঘে খাওক মামাক, বাঘে খাওক ৰ'বা মামাক। ইয়াত বাঘ আছে, বাঘ আছে। যাবি নে আমাৰ তাত? তাই কৰিব চাবা। হেল্ল', চুলি তুলি কাটি আপিৰ অৱস্থা। এইপিনে আছে হা পাইহে যাব আমাৰ তাত। এই কাপ পাই মাৰ কাপ না দুটাৰ। ঘৰলৈ আহিলোঁ, ৰাতিৰ ভাতো হ'ল মোৰ ইভেন। আৰু এতিয়া আকৌ মনত পৰিছে যে মই ভিডিঅ' কৰি আছিলোঁ। আহোঁতেও ভিডিঅ' কৰা নহ'ল, আৰু আহোঁতে কি হয় গাড়ীত মানে আন্ধাৰ থাকে, সেইকাৰণে এবাৰ মনত পৰিছিলে যে মই ভিডিঅ'টো চোন নাই কৰা। তাৰপিছত ভাবিলোঁ গৈয়ে কৰিম, কিন্তু আকৌ পাহৰি থাকিলোঁ। এই পাহৰা বেমাৰটো আছেই নহয়। বাৰু এতিয়া আমি পালোঁ। আহি পাই মই ভাত মানে কি আছিলে, দুপৰীয়া আমি দেৰিকৈ গৈছোঁ তো মই ৰাতিপুৱাতে কি কৰিলোঁ, 10টাত যে ডিউটি কৰিলোঁ তেতিয়াতে মই বনাই থৈ দিলোঁ। মাছৰ মূৰেৰে আৰু সৰু মাছ আছিলে, সেৰে লাও খাৰ বনালোঁ। তাৰপিছত পানীলাও খাৰ, তাৰপিছত দালি বনাই এনেকৈ বেছিকৈ বনাই থৈ গ'লোঁ। তাৰপিছত যিহেতু আমাৰ অকস্মাত এটা প্লেন হৈ গ'ল, তে তাত যাম। তাৰপিছত কি কৰিলোঁ, সেই দুপৰীয়া 3টা বজাতহে আমি 3:30টাতহে পাইছোঁ। 2:30মান বজাত ইয়াৰ পৰা গ'লোঁ নেকি। সেইখিনি টাইমতে মই আকৌ সেইখিনি ধুনীয়াকৈ গৰম কৰি থৈ গ'লোঁ। খেৰ আছিলে, পেলাইতো দিব নোৱাৰি কিনা বস্তু। দালিও আছিলে, খাৰো আছিলে, ধুনীয়া হৈ আছে, তো গৰম কৰি থৈ গ'লোঁ। তো সেইখিনিতো আছেই।
এতিয়া সেইখিনিকে গৰম কৰি আৰু ভাত আৰু আলু ভাত এনেকৈ বহাই দিছোঁ তো হৈ যাব এতিয়া চলি যাব এতিয়া কাৰো ভোক নাই অকণ খাম খাই এতিয়া শুই থাকোঁ ভাবিছিলোঁ সোনকাল শুম কিন্তু এয়া হেলা দেৰি হ'ল আৰু কি হ'ল এটা ৰিলচ বনাইছিলোঁ হয়তো আপোনালোকে ভিডিঅ'টো যোৱালৈকে পালেই চাগে সোণ ৰূপেও এটা যে এয়া অকণমানি পৃথিৱী বুলি ৰিলচটো যে বনাইছিলোঁ মানে কিবা ৰিজুলেশ্যনটো কিবা হাই হয় একদম ফাটি গ'ল ৰিলচটো তাৰপিছত বহুত কিবা কানি কৰি মানে কি ক্ৰপ চপ কৰি কিবা কৈ অকণমান দিব পৰা কৰিছোঁ কিন্তু সেয়া আৰু বিচৰা মতে নহ'ল বেয়া লাগিছে বা ৰিলচটো ভাল হৈছিলে কিন্তু এতিয়া ক্ৰপ চপ কৰোঁতে ইমান এটা ভাল নহ'ল বাৰু এইটো ভিডিঅ' মানে বহুত বেছি দীঘলীয়া নকৰোঁ একদম চাগে 3 মিনিট 4 মিনিট নে 5 মিনিটে হৈছে নাজানো এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ আপোনালোকৰ মাজলৈকে এনেকৈ নতুন নতুন ভিডিঅ'বিলাক লৈ আহিম যদিহে আপোনালোকে চাই ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোক নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে থৈ যাব তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাব পাব আৰু মোক এইপিনে খাই আছে মহে আহিছোঁ দিয়ক মহে মাৰোঁ এতিয়া বাৰু ভাতো খাই লওক খাই একেবাৰে শুই যাওঁ আৰু লগ পাম এতিয়া অন্য ভিডিঅ'ৰ সৈতে টাটা